নমস্কাৰ, মোৰ ফেচবুকৰ বন্ধু বান্ধৱীসকল। মই আজি ক'ব খুজিছোঁ ভূপেন হাজৰিকা সেতুৰ বিষয়ে। ঢলা শদিয়া দলংখনকেই ভূপেন হাজৰিকা সেতু হিচাপে নামকৰণ কৰা হৈছে। এই ঢলা শদিয়া দলংখন আছে লোহিত নদীৰ ওপৰত। তিনিচুকীয়া জিলাৰ ঢলা নামৰ ঠাইখন আৰু লোহিত নদী পাৰ হৈ শদিয়া নামৰ ঠাইখন দুখনক সংযোগ কৰিয়ে বনোৱা দলংখন হৈছে ঢলা শদিয়া দলং। এই দলংখনৰ মুঠ দৈৰ্ঘ্য 9.15 কিলোমিটাৰ। এই দলংখন ছিস্মিক বাফাৰ প্ৰয়োগ কৰি বনোৱা হৈছে। ছিস্মিক বাফাৰ পদ্ধতি হৈছে ভূমিকম্প হ'লেও এই দলংখন ভাগি ছিগি নাযাব বা ধ্বংস নহ'ব, কিয়নো আমাৰ উত্তৰ পূৰ্বাঞ্চল ভূমিকম্প প্ৰৱণ এলেকা। 2017 চনৰ 26 মে'ত এই দলংখন ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উদ্বোধন কৰিছিল।